কুইণ্টেল 10-15 কেজি বা 1 কুইণ্টেল 20 কেজি সেইখিনি সময়তে গাহৰিটো দেখিবলৈ খুব ধুনীয়া হয় বহল হৈ পৰে পিঠিটো গাহৰিটো আৰু সেইখিনি সময়তে মাৰ্কেটিং হয় নমস্কাৰ বন্ধুসকল মই মনোৰঞ্জনে এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টোত গাহৰি ফাৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ উদ্দেশ্যে কেইটামান দৰকাৰী কথা খুব চমুকৈ আলোচনা কৰিম সেয়েহে আমি আহিছো এখন বিশেষ গাহৰি ফাৰ্মলৈ বৰ্তমান সময়ত নিবনুৱা সমস্যা সৰ্বত্ৰে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে চৰকাৰী দিয়া চাকৰি ইয়াৰ একমাত্ৰ সমাধান হ'ব নোৱাৰে ৫,০০০ চৰকাৰী পদ ওলালে আবেদনকাৰী ওলাই ৪০ গুণৰো অধিক এতিয়া নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেৱল চৰকাৰী সংস্থাপনলৈ বাট চাই থকাতকৈ যদিহে সম্ভৱ হয় আমি আত্মসংস্থাপনৰ বাট মুকলি কৰি ল'ব নোৱাৰোঁ কিয় তেনে এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে গাহৰি পালনেৰে স্বাৱলম্বী হোৱা শ্ৰদ্ধা মনোজ গগৈ আত্মসংস্থাপনৰ বাট মুকলি কৰা মনোজ গগৈ আদৰ্শ হ'ব নোৱাৰেনে প্ৰায় ২৫ বছৰ ধৰি গাহৰি ফাৰ্মৰ লগত জড়িত ব্যক্তিজন ইতিমধ্যে আহি পেলাই আমি আপোনালোকে বেক সাইডে দেখিছে মনোজ গগৈ দাদাৰ ফাৰ্মত আহি উপস্থিত হৈছোহি মিনাল গগৈ দাদা আৰু মই এইখিনিতে এটা কথা জনাব বিচাৰোঁ আজিৰ পৰা কিছুদিনৰ আগতে এটা ভিডিঅ' আমি প্ৰস্তুত কৰিছিলোঁ মোৰ লগত আছিলে অভোধন বিভাগৰ এই দৰবৰ বজাৰখনৰ লগত জড়িত এজন অভিজ্ঞ ব্যক্তি মিনাল গগৈ দাদা তেওঁৰ পৰা আমি ২-৪ খাৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই ভিডিঅ'টো আমি আপলোড যেতিয়া কৰিছিলোঁ আমাৰ পেজত যেতিয়া আপলোড কৰিছিলোঁ ৰাইজে খুব আদৰি লৈছে আৰু আমাক বিভিন্নজন মানুহে আমাক ফোন কৰি বা মেছেজ কৰি জনাইছে আৰু মিনাল গগৈ দাদাকো মেছেজ কৰি আৰু ফোন কৰি জনাইছে যে এটা বিস্তৃতভাৱে এটা প্ৰাইডহক দানাৰ ওপৰত ষ্টাৰ্টাৰ ফিনিচাৰ গোৱাৰ বিষয়ে আমি কথা পাতিম নতুন যোনখিনি ফাৰ্মাৰ ধৰক ফাৰ্ম এখন খুলিবলৈ হ'লে তেওঁলোকৰ উদ্দেশ্যে আপুনি ২-১ কথা কওক ফাৰ্মাৰসকলক মই এইটো কথাই ক'বলৈ বিচাৰোঁ মানে সকলো ফাৰ্মাৰে মানে এই কামটো কৰিলে ছাকচেছ হ'ব পাৰিব খালি কেইটামান কথাত বিশেষ গুৰুত্ব দিব লাগে এটা হ'ল প্ৰথম কথাটো হ'ল ব্ৰিড চিলেকশ্যন মানে যিটো অসমীয়াত জাত নিৰ্বাচন আৰু দ্বিতীয় কথাটো হ'ল ফিড মানে দানাটো মানে অতি উন্নত মানৰ মানে দানাটো খুৱাব লাগিব সুষম দানা উন্নত মানৰ আৰু তৃতীয় কথাটো হ'ল মেইনটেনেঞ্চ মানে চোৱা চিতা আৰু আপোনাৰ কেনেকৈ পৰিচালনা কৰিছে ফাৰ্মখন চাফ চিকুণ কৰি ৰাখিছে নাই বা বাকী গাহৰিখিনি কেনেকৈ পৰিচালনা কৰিছে সেইটোৰ ওপৰত সেই তিনিটা কথা অতি গুৰুত্বপূৰ্ণ মনোজ দা আমাৰ ইতিমধ্যে দৰ্শকসকলে স্ক্ৰীণত দেখি আছে যিকেইটা গাহৰি পোৱালি দেখি আছে আৰু সেই ক্ষেত্ৰত মই মনোজ দাৰ পৰা ২-১ কথা জানিবলৈ চেষ্টা কৰিম মনোজ দা এই গাহৰি পোৱালিকেইটা কিমান দিন হৈছে পোৱালিকেইটা প্ৰায় 50 দিন হৈছে 50 দিন হৈছে ন আৰু কি ব্ৰেণ্ডৰ দানা খুৱাইছে এইটো গডৰেজ প্ৰাইড হক যিটো নতুন ষ্টাৰ্টাৰটো যে আহিছে সেইটো দানাই মই ইউজ কৰিছোঁ হয় ভাল ৰিজাল্ট হৈছে পোৱালি বহুত এনে খুব ধুনীয়া লাগিছে পোৱালিকেইটা দেখি পেলাই মই সেইটো কাৰণে আপোনাক সুধিলোঁ মিনাল দা হয় দাদা আপুনি বহুত বছৰৰ মূৰত মনোজ গগৈ ফাৰ্মলৈ আহিছে আপোনাৰ পৰিৱেশটো কেনেকুৱা লাগিছে দেখি ফাৰ্মখন দেখি কেনেকুৱা অনুভৱ আপোনাৰ হয় মনোৰঞ্জন আগতেতো আমি এখন ফাৰ্মলৈ প্ৰায় আহিয়ে থাকোঁ হয় মনোজ মোৰ ভাতৃৰ নিচিনা হয় মোৰ বন্ধুৰ নিচিনা আৰু বহু ক্ষেত্ৰত ই এটা লিজেণ্ড গাহৰি ক্ষেত্ৰত ই মোৰ পৰামৰ্শদাতা নিচিনাও হৈ যায় গতিকেলৈ ইয়াৰ ফাৰ্মখনলৈ আহি আজি ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ ফাৰ্মখন মেনেজ কৰিছে চোৱাচোন বায়' ছিকিউৰিটিটো চোৱা তাৰ হয় একদম এইফালে পটাছ পানীৰে ইমান ধুনীয়া এটা ফুটবাথ দিছে পটাছ পানীৰে হয় এই নেটখন চোৱা হয় মইতো মনোৰঞ্জন হয় কি ক'বা মই এনেই সাধাৰণতে ফাৰ্মবোৰ ঘূৰিয়ে ফুৰোঁ কিন্তু এনেকুৱা এখন নেট আৰু এনেকুৱা এখন জালি তাঁৰৰ জালি মই সাধাৰণতে দেখা নাই খুব ভাল লাগিছে আজি হয় মই আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰাইডহক মাৰ্কেটতো বহুত দানা আছে কিন্তু গডৰেজ প্ৰাইডহক দানাটো খোৱালে গাহৰি পালকসকল ধৰক কেনেদৰে উপকৃত হ'ব আৰু আপুনি কিয় পৃথক বুলি ভাবে অন্য কোম্পানীৰ দানাতকৈ কিয় পৃথক বুলি ভাবে মনোৰঞ্জন চোৱা এটা কথা চোৱা হয় যেতিয়াৰ পৰা গাহৰি নৰ্থ ইষ্টত এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল আজি গাহৰি ফাৰ্মিং হৈ থকা নাই সেই কথাটো মই আগতেও কৈছোঁ আজি গাহৰি এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল হয় যেতিয়া গাহৰি এটা ইণ্ডাষ্ট্ৰী হ'ল অসংখ্য কোম্পানী অসমলৈ আহিলে হয় প্ৰত্যেকে দানা বনায় কিন্তু কোনো এটা কোম্পানীয়ে তুমি গুগল চাৰ্চ কৰিও চাবা দেই কোনো এটা কোম্পানীয়ে সম্পূৰ্ণ নহয় কোনোবাটো সিহঁতৰ গাহৰি দানা আছে ব্ৰইলাৰ দানা নাই কোনোবাটো সিহঁতৰ ব্ৰইলাৰ দানা আছে গাহৰি দানা নাই কোনোবাটো সিহঁতৰ ২টা দানা আছে কিন্তু লেয়াৰ দানা নাই কিন্তু গডৰেজে এটা মাত্ৰ কোম্পানী গডৰেজটো আচলতে বহুত ডাঙৰ কোম্পানী নহয় জানো ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমানেই উন্নত আৰু তেখেতসকলৰ মানে নিউট্ৰিচনিষ্টবিলাক ইমান মানে এক্সপাৰ্ট গডৰেজৰ আজি চাবা গুগলতো যদি চাৰ্চ কৰি চোৱা
ইণ্ডিয়াৰ নম্বৰ 1 অকল গডৰেজ হয় প্ৰত্যেকটো লেভেলতে কি তুমি গাহৰি কি তুমি লেয়াৰ কি তুমি ব্ৰইলাৰ প্ৰত্যেকটোতে আজি গডৰেজ আগবাঢ়ি আছে প্ৰাইড হক দানাটো মেইন কথা ইয়াৰ পেলেটিবিলিটিটো পেলেটিবিলিটিটো ইয়াৰ ইমান ভাল তাৰমানে প্ৰত্যেকটো পোৱালীয়ে ইয়াক খাবলৈ বিচাৰে সাধাৰণতে মাকৰ গাখীৰ এৰুৱাই দিয়াৰ পিছত এটা পোৱালি দুমোজাত থাকে কি খাম কি নাখাম কিন্তু ইয়াৰ মানে গোন্ধটো ইমানে ভাল পায় আৰু ইয়াত আচলতে কি হয় ইহঁতৰ কাৰণে গাখীৰ মিহলি হৈ আছে আৰু সেইটো গট মিল্ক ছাগলী গাখীৰ মিহলি হৈ আছে সেইকাৰণে সিহঁতি গোন্ধটো খুব ভাল পায় আৰু প্ৰত্যেকটো পোৱালীয়ে সেই দানাটো খাবলৈ বিচাৰে আটাইতকৈ জানানে প্ৰত্যেকটো পোৱালীয়ে খাবলৈ বিচাৰে আৰু প্ৰত্যেকটো পোৱালীয়ে যেতিয়া খাবলৈ বিচাৰে সেই খাবলৈ বিচৰাৰ লগত সিহঁতৰ মাইণ্ড আৰু বডি এটা কানেকশ্যন থাকে যেতিয়া খায় আৰু সেইখিনি যেতিয়া বডিয়ে মানে একচেপ্ট কৰি ল'ব পাৰে বডি তেতিয়া গ্ৰ'থটো সিহঁতৰ ভাল হয় বডিয়ে তেতিয়া ডাইজেষ্ট কৰিব পাৰে সোনকালে আৰু যেতিয়া প্ৰত্যেকটো পোৱালীয়ে দানাবোৰ খাবলৈ বিচাৰে তেতিয়া সিহঁতৰ ইকুৱেল গ্ৰ'থ হয় গ্ৰ'থটো খুব সমান হয় এখন ব্ৰিডিং ফাৰ্ম ছাকচেছ হ'বৰ কাৰণে সেইটো আটাইতকৈ দৰকাৰী পোৱালীকেইটা যাতে সম পৰিমাণে বৃদ্ধি পায় সম বিকাশ হয় যাতে পোৱালীকেইটা আমাৰ মনোজৰ ফাৰ্মখনত মোৰ সেইটো দেখি ভাল লাগিছে আজি বহুত পোৱালিটো সি বিক্ৰী কৰি দিলে আজি কোৱা মতে বহুত পোৱালি চেল হৈ গ'ল কিন্তু যিকেইটা পোৱালি আছে গোটেইকেইটা সমান দাদা ষ্টাৰ্টাৰ দানাটো জন্মৰ কিমান দিনৰ পিছৰ পৰা খুৱাব পাৰি গাহৰি পোৱালি এনে মনোৰঞ্জন কি হয় কোম্পেনীয়ে কয় বোলে 18 দিন বা 16 দিনৰ পৰাই ষ্টাৰ্টাৰ দানাটো আৰম্ভ কৰি দিয়ক কিন্তু আমি কওঁ নহয় 20 দিনৰ পৰা কৰক কাৰণ পোৱালীকেইটাও গাখীৰ অকণমান খাবলৈ পাব লাগিবতো যিটো এটা নেচাৰেল প্ৰচেছ মাকৰ গাখীৰ পোৱালীয়ে অকণমান খাবলৈ পাব লাগিব গতিকেলৈ 20 দিনৰ পৰা খাওক খালি প্ৰথমতে অলপ কমকৈ দিয়ক মই কৈছোঁৱে নহয় এই দানাটো মানে পোৱালীকেইটাৰ সন্মুখত দিয়াৰ লগে লগে সিহঁতি খাবলৈ বিচাৰিব কিন্তু অলপ কমকৈ দিব ইয়াত মানে গট মিল্কটো পাউডাৰ ফৰ্মত ইয়াত মিক্স হৈ থাকে আৰু ছাগলী গাখীৰটো আমাৰ জানে সকলোৱে জানে ছাগলী গাখীৰটো খুব সোনকালে ডাইজেষ্ট হয় আৰু এই দানাটো বেলেগতকৈ কিহৰ কাৰণে পৃথক মই সেইটো কথা এটাতো পেলেটিবিলিটি ক'লোঁ প্ৰায় দানাৰ পিছত দানা যেতিয়া আৰম্ভ কৰা হয় এইটো আমাৰ ফাৰ্মাৰবিলাকে জানে এইটো এটা বৰ ডাঙৰ সমস্যা যেতিয়া নতুনকৈ দানা শিকোৱা হয় তেতিয়া পোৱালিবিলাক ডায়েৰিয়া ফৰ্মত পৰে কাৰণ তেখেতসকলে মাকৰ গাখীৰহে খাই থাকে ঘপককৈ দানাটো পোৱাৰ লগে লগে দানাটো খাই দিয়ে আৰু হজম নহয় ভালকৈ ইনডাইজেশ্যন হৈ পেলাই সেইটো ডায়েৰিয়া হৈ যায় কিন্তু ইয়াত গডৰেজৰ চাইণ্টিষ্টসকলে ইমান ধুনীয়াকৈ প্ৰিবায়'টিক প্ৰ'বায়'টিক আৰু এনজাইমবিলাক বেলেঞ্চ কৰি থৈছে ই মানে প্ৰপাৰ বডিয়ে হজম কৰিব পাৰে আৰু হজম কৰিব পৰাৰ কাৰণে বডিয়ে সেই বস্তুটো কনজিউম কৰি লয় আৰু ডায়েৰিয়া ফৰ্মটো হোৱা চান্সটো খুব কম থাকে দাদা আৰু এটা কথা কওকচোন আপুনি গৌৱাৰ দানাটো ধৰক কিমান দিনৰ পৰা খুৱাব পাৰি আৰু গৌৱাৰ দানাটো খুৱাই থকাৰ সময়ত ধৰক আপোনাৰ ভাত কচু আৰু ধৰক আপোনাৰ অন্যান্য যদি কিছুমান বস্তু খুওৱা যায় গাহৰি ওজনটো কমিব নেকি হয় আগতেতো কি হয় মনোৰঞ্জন আগতেতো অকল গাহৰিবিলাক যিবিলাক বেকয়াৰ্ড হেৰিয়ে ধৰণে পোহে আমাৰ ধৰক কচু হওক কলগছ হওক আমাৰ ঘৰৰে ধান চাউল তেনেকৈ সিজাই মেলি লগত কেইটামান তুঁহগুৰি দি পেলাই গাহৰি পোহে আৰু সেইটো হিচাপত পুহিলে কি হয় বডিয়ে আচলতে আজিকালি জাতবিলাক যে অলপ উন্নত হৈ গ'ল বহুত হাইব্ৰিড গাহৰি আহি গ'লতো এতিয়া গোটেইবিলাক বাহিৰৰ জাতৰ হাইব্ৰিড গাহৰি আহি গ'ল গতিকেলৈ সিহঁতক নিউট্ৰিশ্যনটো খুব বেছি লাগে আৰু আমাৰ যিবোৰ থলুৱা বস্তু হয় কচু হওক কলগছ হওক সেইবিলাকত মানে সিহঁতৰ বডিৰ জোখাৰে প্ৰপাৰ নিউট্ৰিশ্যনটো নাপায় আৰু যিহেতু এতিয়া গাহৰিটো এটা ইণ্ডাষ্ট্ৰি হৈ গ'ল ইণ্ডাষ্ট্ৰি হ'বলৈ হ'লে আমাৰ প্ৰডাকশ্যনটো খুব কুইক হ'ব লাগিব তাৰ পৰা ফাৰ্মাৰে বহুত জলদি ৰিটাৰ্ণ পাব লাগিব তেতিয়াহে এটা ইণ্ডাষ্ট্ৰি গ্ৰহ লৈ উঠিব সেইটো কাৰণে আমাৰ এই দানাটো প্ৰকৃততে যিটো কমাৰ্চিয়েল ফিডটো দৰকাৰ হয় আৰু ইয়াৰ কমাৰ্চিয়েল ফিডটো এনেকৈ ডিজাইন কৰা আছে গ্ৰ'ৱাৰ ফিডটো সেইটো মানে খুব প্ৰপাৰ নিউট্ৰিশ্যন থকা খুব ধুনীয়া প্ৰটিন থকা এটা দানা সেইটো কোম্পেনীয়ে 2 মাহৰ পিছৰ পৰাই তাৰমানে 3 মাহৰ পৰাই গ্ৰ'ৱাৰ দানা খুৱাবলৈ দিছে 3 মাহৰ পৰা ধৰক 4 মাহৰ লাষ্টলৈকে গ্ৰ'ৱাৰ দানাটো খুৱাবলৈ দিছে আৰু গ্ৰ'ৱাৰ দানাটো আৰু আমাৰ হিচাপত যদি আমি লোকেল যিটো আমি ফাৰ্মত চাবলৈ হ'লে আপুনি গ্ৰ'ৱাৰ দানাটো ধৰক প্ৰকৃততেতো চবেই তেনেকৈ এটা হিচাপ কৰি নকৰে 25 কেজি ওজন হোৱাৰ পিছতে গ্ৰ'ৱাৰ দানাটো খুৱাব দাদা এটা পূৰ্ণবয়স্ক গাহৰিক অৰ্থাৎ ফিনিচাৰ দানাটো
দিনটোত কিমান পৰিমাণৰ দিয়াটো প্ৰয়োজন? আচ্ছা, ফিনিচাৰ দানা মানে হৈ গ'ল ফিনিচিং। যেতিয়া গাহৰিটো বিকিবলৈ হ'ব বা বিকিম বুলি ভাবিব তেতিয়াই ফিনিচাৰ দানাটো খুৱাব। আৰু এইটো আমি চাইছোঁ ৭৫ কেজিৰ পৰাই সাধাৰণতে ফিনিচাৰ দানাটো খোৱা হয়। এনেই আমাৰ যিটো প্ৰাইডহক আছে, প্ৰাইডহকৰ মানে গাহৰিটো ৭৫ কেজি, গাহৰিটো যেতিয়া ৭৫ কেজি হ'ব ৭৫ কেজিৰ পৰা তেতিয়া ফিনিচাৰ দানাটো দিয়া হ'ব। আৰু ফিনিচাৰ দানাটো আচলতে কি এইটো ফিনিচিং পাৰপজত, যাতে গাহৰিটো অত্যাধিক ওজন হয়, অতি সোনকালে যাতে সি ওজনটো ল'ব পাৰে। আৰু তাৰ ওজন হ'বৰ কাৰণে যিটো ফেট আৰু যিটো মাংসৰ চৰ্বি আৰু মাংসৰ যিটো কম্বিনেশ্যন সেইটো যাতে খুব ধুনীয়াকৈ হয় আৰু গাহৰিটো যাতে বহল হয়। সাধাৰণতে কি হয় ১ কুইণ্টেল ১০-১৫ কেজি বা ১ কুইণ্টেল ২০ কেজি সেইখিনি সময়তে গাহৰিটো দেখিবলৈ খুব ধুনীয়া হয়, বহল হৈ পৰে পিঠিটো গাহৰিটো, আৰু সেইখিনি সময়তে মাৰ্কেটিং হয়। কিন্তু মনোৰঞ্জন, এইখিনি সময়তে মই এটা কথা মন কৰিছোঁ, আমাৰ বহুত ফাৰ্মাৰৰ এইটো এটা ভুল কনচেপ্ট এটা হৈ আছে। গ্ৰ'ৱাৰ দানাটো সাধাৰণতে যিটো কমাৰ্চিয়েল গ্ৰ'ৱাৰ ফিড তাৰ ৰেটটো অকণমান বেছি হয়, প্ৰায় ১৫০ বা ২০০ টকা গ্ৰ'ৱাৰ দানাৰ দামটো বেছি হয়, যিটো কাৰণে আমাৰ ফাৰ্মাৰবিলাকে ভাবে সেইটো ভাল দানা। কিন্তু গ্ৰ'ৱাৰ দানাটো আচলতে গোটেই দানাটো ডিজাইন কৰে বডি ষ্ট্ৰাকচাৰটোৰ কাৰণে, যাতে তাৰ হাড়বোৰ মজবুত হয়, গাৰ জকাটো ডাঙৰ হয়, সি যাতে ওখ হয়, সি যাতে দীঘল হয়, ছালবোৰ যাতে মিহি হয়, নোমৰ যাতে চাইনিং আহে, সেইটো পাৰপজতে গ্ৰ'ৱাৰ দানাটো ডিজাইন কৰা হয়। আৰু ফিনিচাৰ দানাটো ডিজাইন কৰা হয় সেই যাতে গাহৰিটোৱে প্ৰপাৰ ওজনটো ল'ব পাৰে, কাৰণ আজিকালি গাহৰিবোৰ ৱেইটত বিক্ৰী হয়, আৰু ওজনটো হ'লেহে ফাৰ্মাৰে প্ৰফিটটো পাব। আৰু সেইটো কাৰণে ফিনিচাৰ দানাটো খুৱাবই লাগিব। আমাৰ এই ভুল কনচেপ্টটো আঁতৰাব লাগিব যে অকণমান দামী দানা হোৱাৰ কাৰণে আমি গ্ৰ'ৱাৰ দানাটো খুৱাই পেলাই গাহৰিটো উলিয়াই দিম, সেইটো কথা নহয়। আমি ফিনিচাৰ দানাটো খুৱাব লাগিব, কাৰণ গোটেই দানাটোৰ ডিজাইনটো তেনেকুৱাকৈ কৰা হৈছে নহয়। এতিয়া দানাটো ডিজাইন মানে ধৰক এই যেতিয়া বিকাৰ আগতে গাহৰিটো অত্যাধিক ওজন প্ৰাপ্তি হ'বৰ কাৰণে এই ফিনিচাৰ দানাটো দিয়া হয়। আৰু দাদা এটা কথা মনলৈ আহিছে, একদম শেষৰ প্ৰশ্ন একেবাৰে, ধৰক কিমান দিনত ধৰক গাহৰি এটা ধৰক আপোনাৰ গাহৰি পালকসকলে বিক্ৰী কৰিব পাৰিব, তেওঁলোকে কিমান দিনত এইটো সম্ভৱ? সেইটো আগতেতো এটা গাহৰি প্ৰায় এবছৰ লাগে, আজিকালি 6 মাহ। 6 মাহত পাৰিব? 6 মাহ। 6 মাহত 1 কুইণ্টেল 15 কেজিৰ পৰা 1 কুইণ্টেল 20 কেজি এচিভ হৈ যাব। তেনেকুৱা বহুত ফাৰ্ম আছে। মানে উন্নত মানৰ দানা খুৱাব লাগিব? হয়, উন্নত মানৰ দানা খুৱাব লাগিব। আৰু আমাৰ কোম্পানীয়ে সেই প্ৰিমিয়াম ছেগমেণ্টত আজিকালি যে সেই সোনকালে গাহৰিবোৰ উলিয়াই দিবলগীয়া হয়, কাৰণ মানুহৰ ৰিকুৱাৰমেণ্টটো বহুত বাঢ়ি গৈছেতো। গাহৰি কনজিউম কৰা মানুহ বহুত বাঢ়ি গৈছে। আগতে কিছুমান এলেকাত গাহৰি মানুহে নাচায় বা গাহৰি খাবলৈ মন নকৰে, এতিয়া সেইবিলাক এলেকাতো গাহৰি খায়। গতিকেলৈ সোনকালে মাৰ্কেটিং কৰিবলৈ আমি সোনকালে উলিয়াব লাগিব, তাৰ কাৰণে প্ৰিমিয়াম ছেগমেণ্টৰ দানা লাগিব। আৰু আমাৰ গডৰেজ কোম্পানীয়ে প্ৰাইডহক বুলি সেইটো প্ৰিমিয়াম ছেগমেণ্টৰ দানা উলিয়াই দিছে, আৰু এইটো 6 মাহত ৰেডি হৈ যাব। হয় দাদা, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। খুব থুলমূলকৈ 2-4 কথা পাতিবলৈ চেষ্টা কৰিলোঁ। মই ভাবিছোঁ ইয়াৰ পৰা আমাৰ গাহৰি পালকসকল যথেষ্ট উপকৃত হ'ব, আৰু সেয়েহে আজি আমি আহি উপস্থিত হৈছিলোঁ মনোজ গগৈ নামৰ এজন ব্যক্তিৰ ফাৰ্মত, মৃণাল গগৈ দাদা আৰু মই। আৰু আমি চকুৰে গোটেইখিনি কথা যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ, সঁচাকৈ খুব সুন্দৰভাৱে তেখেতে ফাৰ্মখন মানে ধৰক তেখেতে ধুনীয়াকৈ ৰাখিছে, আৰু যিখিনি বিজ্ঞানসন্মত পদ্ধতিয়ে তেখেতে যোনখিনি অৱলম্বন কৰিব লাগে গাহৰিৰ লগত জড়িত, তেওঁ বীজাণু বিভিন্ন ধৰণৰ ধৰক সংক্ৰমণৰ পৰা ৰক্ষা কি ধৰণে পাব পাৰি, তেওঁ সকলোবিলাক দিশত তেখেতে চকু দিছে। ভাবিছোঁ সেয়েহে আপোনালোকৰ সন্মুখতো মই এই গোটেই কথাখিনি সাঙুৰি পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰা মন কৰিলোঁ।